গাইজ ফাইনেলি আমি বিষ্ণু মন্দিৰ সেই বিষ্ণু মন্দিৰ আহি পালোঁ। এতিয়া আমি ইয়াত দৰ্শনটো কৰিলোঁ। বলক দৰ্শনটো কৰি উঠি আপোনালোকক গাইজ ফাইনেলি বিষ্ণু মন্দিৰত দৰ্শন কৰা হৈ গ'ল। প্ৰসাদ চসাদ দেওজনে দি দিলে। এতিয়া আমি গাড়ীলৈকে যাই থাকোঁ ব্লক, আৰু বহুত দূৰ জেগা যাব লাগিব গাইজ ব্লক। এতিয়া গাইজ আমি বশিষ্ঠ মেইন গেট আহি পালোঁহি। এতিয়া বশিষ্ঠ মন্দিৰৰ ভিতৰলৈকে যাম। এতিয়া মেইন গেট আহি পালোঁহি। ৰাস্তাত কিমান ভিৰ, মানে ভয়ংকৰ ভিৰ গাইজ, যিহেতু আজি লাষ্ট বলবম, সেইটো কাৰণত বম ভিৰ গাইজ। এতিয়া আমি বশিষ্ঠলৈ আগমন কৰি আছোঁ। Yes, yes. যিহেতু আজি শাওণৰ মাহৰ লাষ্ট বলবম, সেইটো হিচাপত মানুহ দেখিব পাইছে কিমান নেক্সট লেভেল আৰু গাইজ, ক'ব নোৱাৰি ইমান মানুহ। মই আজি প্ৰথম দেখিলোঁ। বহুত জেগা বুলি আহিলোঁ। আহি পাছত এতিয়া পূজা কৰি উঠি আৰু বুলিব লাগিব বহুত জেগা, আৰু মানুহৰ ভিৰ চাব পাৰে কিমান, একদম নেক্সট লেভেল হিচাপত মানুহ ভয়ংকৰ গাইজ। আৰু আমাৰ এই টিমকেইটা আৰু পিছেদিও আছে গাইজ ব্লক। গাইজ আমি বশিষ্ঠ আহি পালোঁহি। বশিষ্ঠত আহি মাত্ৰ মানুহৰ ইমান ভিৰ চাই লওক আপোনালোকে, ইমান মানুহ। मेरे मन में शंकर तू बसा है उस तरह, मुझे भरम था जो है मेरा था कभी नहीं मेरा। अर्थ क्या निरर्थ क्या जो भी है सभी तेरा, तेरे सामने এতিয়া আমি আহি মাত্ৰ এয়া পূজা পাতলৰ বস্তু ৰেডি কৰি আছে, আৰু ৰেডি কৰি আছে বিশাল আছে। चंद्रमा ललाट पे भस्म है भुजाओं में, वस्त्र बाघ छाल का। গাইজ এতিয়া আমি বশিষ্ঠত পূজা পাতা কৰা হৈ গ'ল। পূজা পাতা কৰি মাত্ৰ আমি পানী লৈ ল'লোঁ বশিষ্ঠৰ পৰা। এতিয়া শুক্লেশ্বৰকলৈকে আমি বুলি যাত্ৰা কৰিব লাগিব গাইজ, আৰু বুলি ইমান মানুহ যাই আছে, মানে ক'ব লাগিব তাৰ গাইজ, বহুত বুলিব লাগিব গাইজ, আৰু সেইফালৈকে চাই থাকক গাইজ। আৰু মই নৰাইছোঁ গাইজ, আমাৰ বোলা মানুহ না, ইয়াৰ আছে মানুহ তা বলছে মই নৰাইছোঁ গাইজ, আজি প্ৰথম না, সেইটো কাৰণত বোৱা ভাল আছে। আৰু 11:30 বজাৰ পৰা বুলছোঁ গাইজ, এই 12:10 হ'ল, আৰু কতবা যাব লাগে, আৰু কত যাব লগা আছে, আৰু বহুত যাব লগা আছে গাইজ। ফুলা যাই থাকোঁ বিলাক বৰষুণ বৰষুণ যিবিলাক গাইজ। আৰু এতিয়া মোবাইলটোৰ ভিতৰত সোমাম, বৰষুণ কমিলে ভিডিঅ' কৰি আছোঁ গাইজ। আৰু কেনেকুৱা কি তথাপি দেখাইছোঁ, যিমান পাৰোঁ ইমান চেষ্টা কৰিম দেখাবলৈ, চাই থাকিব।
গাইজ ফাইনেলি আমি 100% আহি পালোঁ। গণেশ মন্দিৰ আহি পালোঁ, 150 আহি পালোঁ গাইজ। গাইজ সেনেকৈ মন্দিৰে সেনেকৈ চাৰি থাকে, ৰাস্তাই থাকে, পূৰা ৰখে খাদ্য দি থাকে। চাই লওক একদম গাইজ, প্ৰায় 2 ঘণ্টা ধৰি বুলি আছোঁ, এতিয়ালৈকে যায়ে পোৱা নাই গাইজ। আৰু কিমান দূৰ লাগব? আৰু আমি এতিয়া 100ৰ কিমান পাৰ্চেণ্ট আহি পালোঁ? 100ৰ আহিলে 60%। এই গণেশ মন্দিৰৰ তাতে 50% আছিল, 10% আহিলোঁ, আৰু 40% যাবা আছে গাইজ। ফুলক যাই থাকোঁ গাইজ। প্ৰায় 2.5 ঘণ্টা বুলি লাইন পাই গ'লোঁ। এতিয়া লাইনত থিয় দি দিছোঁ আৰু চাই লওক না লাইন। खड़ा पाँव में प्यास क्या हो तुझे, रंगा है तेरी जटाओं में दूसरों के A few moments later. वास्ते तू सदैव ही जिया, मांगा कुछ कभी नहीं, तूने सिर्फ है दिया। समुद्र मंथन का था समय जो आ पड़ा, আৰু গাইজ এই 6-7 ঘণ্টা ৰখি বুলি গাইজ কিবা কৰি পানীটো ঢালি আহিলোঁ দে গাইজ। আৰু ভিতৰত সিমান ভিডিঅ' কৰিব নাপালোঁ, যিহেতু মানুহ বহুত ভিৰ, সেইটো কাৰণত কৰিব নাপালোঁ। আৰু গাইজ মোৰ ভৰিৰ অৱস্থা একদম বেয়া। কেনেকৈ ভৰিগিলা ফাটি গৈছে আৰু ভৰি ফুলি গৈছে গাইজ। এই চাওক অৱস্থা ভৰি গাইজ, কেনেকা মজা না? আৰু আমাৰ দাস তুমিতো কৈছিলা অলপ বুলি। এই গাইজ ভৰিৰ অৱস্থা নহয় গৈছে দে গাইজ। এই চাওক গাইজ, মই পানী চানী ঢালা ফালৰ নাপাওঁ গাইজ। আপোনালোকে দেখছে অৱস্থা কেনেকুৱা হ'ল। এই প্ৰায় ৰাতিপুৱা 5টা বাজিল গাইজ। সেই ৰাতি 12টা বজাৰ পৰা ৰখি ৰাতিপুৱা 5টা বজাত পানী ঢালিলোঁ গাইজ। এই কি যে ক'ব আৰু, একদম অৱস্থা বেয়া গাইজ। বহুত পেইন হৈ আছে, এতিয়া খোজ কাঢ়িব নোৱাৰা হৈ গৈছোঁ গাইজ। একদম আৰু বেয়া অৱস্থা হৈ গৈছে। 2 hours later. विशाल रित पे था छिड़ा। গাইজ ভিডিঅ'টো এইখিনি আছিলে, এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব গাইজ। আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বাই বাই।